নমস্কাৰ, মই ৰূপজ্যোতি বৰা। আমাৰ সকলোৰে ঘৰতে জেঠী থাকে। কেতিয়াবা হঠাতে মানুহৰ গাত জেঠী পৰে। ইয়াৰ বিষয়ে জ্যোতিষশাস্ত্ৰত বহু কথা লিখা আছে। ই ভৱিষ্যতে হ'ব লগা কাৰ্য কিছুমানৰ ইংগিত দিয়ে। সাধাৰণতে শৰীৰৰ কোন অংগত জেঠী পৰিলে কি হ'ব, এই কথা জানিলে সহজে শুভ আৰু অশুভ কাৰ্যৰ বাবে আমি সতৰ্ক হ'ব পাৰোঁ। গতিকে আমি জানো আহকচোন, শৰীৰৰ কোন অংগত জেঠী পৰিলে কি হ'ব। ব্যক্তিৰ মূৰত যদি জেঠী পৰে, তাৰ ফল শুভ বুলিয়ে জ্যোতিষশাস্ত্ৰত লিখা আছে। ব্যক্তিজনে প্ৰচুৰ সম্পত্তি লাভ কৰে। হঠাতে যদি জেঠী ব্যক্তিৰ ভৰিত পৰে, ইয়াৰ ফল শুভ বুলিয়ে জ্যোতিষশাস্ত্ৰত লিখা আছে। ব্যক্তিজনে ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰে। মানুহৰ ভৰিৰ তলৰ পৰা ওপৰলৈ যদি জেঠী উঠি যায়, তাৰ ফল জ্যোতিষশাস্ত্ৰত অশুভ বুলি লিখা আছে। ব্যক্তিজনৰ বিভিন্ন অমংগল সূচনা হয়। মানুহ এজন শুই থাকোঁতে ভৰিৰ পতাত আৰু গুহ্যদ্বাৰত জেঠী পৰি যায়, ইয়াৰ ফল জ্যোতিষশাস্ত্ৰত অশুভ বুলি লিখা আছে। এই সময়ত ব্যক্তিজন বহুত সাৱধানে থাকিব লাগে। তেওঁৰ অৰ্থক্ষতি হয় আৰু মৃত্যুৰ আশংকা থাকে। ব্যক্তিৰ পিঠিত আৰু কাণত যদি জেঠী পৰে, তাৰ ফল জ্যোতিষশাস্ত্ৰত শুভ বুলি লিখা আছে। ব্যক্তিজনে মাটি বাৰী লাভ কৰে আৰু গহনা লাভ কৰে। মানুহৰ কঁকাল আৰু বুকুত যদি জেঠী পৰে, তাৰ ফল জ্যোতিষশাস্ত্ৰত শুভ বুলি লিখা আছে। ব্যক্তিজনে নতুন কাপোৰ পায় আৰু প্ৰেম প্ৰীতি মৰম পায়। ব্যক্তিৰ বাহু আৰু ডিঙিত জেঠী পৰিলে, ইয়াৰ ফল শুভ বুলিয়ে জ্যোতিষশাস্ত্ৰত লিখা আছে। ব্যক্তিজনে অৰ্থ লাভ কৰে, মানসিক সুখ লাভ কৰে আৰু টকা পোৱাৰ সম্ভাৱনা থাকে। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।